এটা মাত্ৰ নাম অখিল গগৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈ বিপদৰ বন্ধু হৈ পৰিছে অখিল। অখিল গগৈ হৈ পৰিছে নিদৰ্শন। জনপ্ৰতিনিধিয়ে কেনেকৈ কাম কৰিব লাগে হাতে কামে দেখুৱাইছে অখিল গগৈয়ে। মাজে মাজে খঙো উঠে অখিল গগৈৰ। এইবাৰ মুখ্যমন্ত্ৰীৰ টেবুলত উঠাৰ হুংকাৰ অখিলৰ। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে অসম বিধানসভাৰ টেবুলৰ ওপৰত যেনেকে উঠিছিলো মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম। চৰকাৰক সমালোচনা কৰিও নিজৰ কাম আদায়ত সিদ্ধহস্ত অখিল গগৈ। মুখ্যমন্ত্ৰীৰ পৰাও কাম উলিয়াব জানে অখিলে। এতিয়াও পানীৰ তলত শিৱসাগৰৰ বহু অঞ্চল। আশ্ৰয় শিবিৰত দিন কটাইছে বহু পৰিয়ালে। এই কঠিন সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈ অবিৰতভাৱে থিয় দিছে বানাক্ৰান্তৰ কাষত। নাওত উঠি পানী ভাঙি খোজকাঢ়ি আৰ্তজনক দিনে নিশাই সহায় কৰি আছে অখিল গগৈয়ে। সম্পূৰ্ণ নিজা উদ্যোগত বন্যাৰ্তৰ বাবে খাদ্য বস্ত্ৰৰ যোগান ধৰাৰ উপৰিও নগদ ধনো বিতৰণ কৰিছে অখিল গগৈয়ে। এক কথাত মানুহৰ মাজত কেৱল অখিল আৰু অখিল। বান পৰিস্থিতিক লৈ পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে বিধায়ক অখিল গগৈ। বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ প্ৰদানৰ দাবী জনাইছে অখিল গগৈয়ে। অন্যথা মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰাৰ হুংকাৰ। মুখ্যমন্ত্ৰীৰ টেবুলত উঠি তাণ্ডৱ কৰিব বুলিও মন্তব্য অখিল গগৈৰ। অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে জনাইছো যে 15,000 টকা নহয়, প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে অসম বিধানসভাৰ টেবুলৰ ওপৰত যেনেকে উঠিছিলো মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম। মই শিৱসাগৰৰ ৰাইজক লগত লৈ গৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিম। ৰাজনীতিকে ৰাজনীতি কৰাটো কোনো ডাঙৰ কথা নহয়। ৰাজনীতিক হিচাপে ইয়াৰ পৰা ভিন্নও নহয় অখিল গগৈ। কিন্তু বিপদৰ সময়ত বিৰোধীত থাকিও অখিল গগৈয়ে দিনে নিশাই ৰাইজৰ হৈ কাম কৰি দাঙি ধৰিছে নিদৰ্শন। 2 মিনিটৰ সময় মই ক'লো যে মোক জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক, গোটেই জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক। কিন্তু এই মহা দুৰ্যোগৰ সময়ত যদি এই বিধানসভাত আলোচনা কৰিব নোৱাৰো তেতিয়াহ'লে মই বিধায়ক হৈ থাকি একো লাভ নাই। নিউজ ডেস্ক, নিউজ লি।